दिनै सदनाव पास जाबाय UCC बिल सदनाव गिबि मन्थ्रिया गोबां थांखि दैखाङो जब्रा बिसिखौ नागारना गुबुन सासे आइजोखौ हाबा खालामनाय मददाव बाथ्रा बुंनाय MLA खौ हुमखि होबाय गिबि मन्थ्रि हिमन्त बिश्व शर्माया मुं लायालासिनो गिबि मन्थ्रिया सोरखौ हुमखि होखो सोर बेंथेखो गिबि मन्थ्रिखौ बे आयदायाव बिबुंथि गिबि मन्थ्रि हिमन्त बिश्व शर्मा দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেন্ট হল গাড়ী মই একেলগে চলাইছিলো ড্ৰাইভাৰ মই আছিলো মহিলাগৰাকী সিটত আছিল গাড়ী এক্সিডেন্ট হল মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘুনিয়া হল ড্ৰাইভাৰ ময়ে আছিলো দুখ মোৰ এতিয়া মই গৈ কম যে তোমাৰটো হাত আৰু ভৰিখন ভাঙি গল এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হলে আৰু এজনীক বিয়া কৰাৰ অনুমতি দিব লাগে মই বাবু অধ্যক্ষ মহোদয় ইয়াতকৈ অমানৱীয় কথা একোৱে হ'ব নোৱাৰে আৰু এই কথাবোৰ যদি আমি কোনোবাই কৰবাত শিকিছো এই প্ৰৱণতাৰ পৰা আমি বাদ দিব লাগে অধ্যক্ষ মহোদয় আমাৰ হিন্দু ধৰ্ম আমাৰ সভ্যতাই শিকায় পত্নী আৰু পুৰুষৰ সম্পৰ্ক বহু জনমৰ পৰা নিৰ্ধাৰণ হৈ থাকে মোৰ যদি পত্নীৰ আমাৰ যদি পৰিবাৰৰ অহাকালি কেন্সাৰে ধৰাত পৰে সেইজনী পত্নীক জীৱনৰ সৰ্বস্ব দি হলেও আমি চিকিৎসাৰ বাবে চেষ্টা কৰিম সেই সময়ত দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা সেই মানুহজন মানুহ হ'ব পাৰে জানো সেই মানুহজন মানুহ হ'ব পাৰে জানো অধ্যক্ষ মহোদয় মই অনুৰোধ কৰিম আকৌ মই কংগ্ৰেছ দলক অনুৰোধ কৰিম ই এটা বহুত ডাঙৰ দল ই এটা মহান সংস্কৃতিৰ পৰিচায়ক আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম ই মহাত্মা গান্ধীৰ দল এই দলটোক মহাত্মা গান্ধীৰ দলটোক মৌলবাদী চিন্তাধাৰাৰ দললৈ ৰূপান্তৰ নকৰিব